নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'ৰ মাজলৈ। বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ। দুদিনমান ভিডিঅ' দিব পৰা নাছিলোঁ, প্ৰায় দুমাহেই হ'ল, অলপ দেৰি হ'ল। আচলতে মোৰ অকণমান অসুস্থতাৰ বাবে সৰুকৈ এক্সিডেণ্ট হৈছিল, দেখিছোঁ চুলি কাটি দিলোঁ। তাৰ বাবে ভিডিঅ'বোৰ দিব পৰা নাছিলোঁ। আকৌ আজি ভাবিলোঁ পুনৰ ভিডিঅ'বোৰ আনো, ভিডিঅ'বোৰ দি যাওঁ। তাৰ বাবে অকণমান ওলাই যাব ওলাইছোঁ, ওচৰতে বেছি দূৰ নহয়। চেনেল চাই হয়তো গম পাইছে, হাঁহিলা বিল, যিহেতু গৰমৰ প্ৰকোপটো দেখিছে, সেইবাবে হাঁহিলা বিলৰ ফালৰ পৰা এপাক খানা এটা খাই বুলি ওলাইছোঁ। গতিকে ব'লক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ঘৰৰ পৰা উৎপাতত ওলাই আহোঁতে তেনেধৰণে ভিডিঅ' কৰিবলৈ নহ'লে এতিয়া আধা বাট পালোঁহিয়ে, অলপমান আছে আৰু পামগৈ। এতিয়া আছোঁ দেওধৰ চাৰিআলিত, এইটো বাটেৰে আমি এনেকৈ সোমাই যাম। ওচৰতে নামঘৰ আছে, মন্দিৰ আছে, দেখিব এনেকৈ চিধা সোমাই গ'লে হ'ল এইটো বাটেদি। আৰু ইয়াৰ লগত লক্ষ্যদা আছে, লক্ষ্যদাই বাইক চলাই আছে, মই বহি আছোঁ। ব'লক বেছি দূৰ নাই, পামগৈ আৰু চাই থাকক। ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বান্ধি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'ব। ত' গাইজ ফাইনেলি আহি পাই গ'লোঁ হাঁহিলা বিল। এয়া হাঁহিলা বিল, আৰু তাৰ পাৰতে ইয়াতে সকলোবোৰ এই বস্তুবোৰ ৰেডি কৰিছোঁ আৰু সকলো আছেহি। এইখিনিতে এয়া ভাত বনাব আৰম্ভ কৰিব ধৰিছে। খুব আচলতে সুন্দৰ জেগা। তো গাইজ আহি পালোহি, আহি পাই পেলাই অলপ বহি আছোঁ। খুব সুন্দৰ জেগা আচলতে, একদম ঠাণ্ডা শান্তিময় পৰিৱেশ। আৰু মানে আপোনালোকো আহিব পাৰে, খুব সুন্দৰ জেগা, নেচাৰেল ভিউ আছে, চাব পাৰে, দেখাই দিছোঁ অলপ। চবে ইয়াত ফটো উঠাত ব্যস্ত হৈ আছে, মানে ফটো উঠি আছে। আৰু এইপিনে আমাৰ মানে বনাই আছে আৰু ভাত বনাইছে। এইপিনে পৰিস্মিতা বহি আছে, ভৰালি এইপিনে চাই দিয়া পৰিস্মিতা আছে। এইফালে আমাৰ বনাই আছে আৰু কি চিনি নাপাওঁ। তো গাইজ হঠাৎ বৰষুণ পৰি যোৱাৰ বাবে মানে গোটেইখিনি তাৰ পৰা আহি পেলাই এটা বেলেগ জেগাত বহিব লগা হ'ল। সুন্দৰকৈ এটা ঘৰ এটা বনোৱা আছে, ইয়াতো আপোনালোকে বনাব। ইয়াতে এতিয়া ভাত চাত বনাই আছোঁ আৰু গোটেইখিনি আহি বনাই আছে। দুৰ্ভাগ্যবশতঃ গোটেইখিনি বৰষুণত তিতি দিব লগা হ'ল। আৰু এতিয়া ভাত খাবলৈ হৈ গ'ল গাইজ, এয়া বনাই কৰি হৈ গ'ল, চবে খাবলৈ বহিছে আৰু সময়ো হৈছে, যাব হ'ব এতিয়া। এইপিনে মাধুৰী বা আছে কেনেকুৱা? মাধুৰী মাই নিজে বাকী লৈ আছে। আহি আছে বৰষুণৰ মাজতে গাইজ দৌৰা ঢপৰাকৈ বনাই মেলি খাই বৈ লৈ এয়া যাবলৈ ওলালোঁ। তেনেধৰণে ভিডিঅ'ও কৰিব নাপালোঁ আচলতে, আৰু উৎপাতত আহিব লগা হ'ল। তেনেধৰণে কোনো প্লেনিং নাছিলে অহাৰ, হঠাৎ মানে ঘপককৈ আহি গ'লোঁ। আৰু বতৰটো ৰ'দ পৰি আছিল, ক'ৰ পৰা বৰষুণ আহিলে তেনেকৈ বৰষুণ পৰি তিতি কৰি পেলাই তেনেধৰণে নহ'লগৈ ভিডিঅ' ঘৰ বনাব পৰা। এতিয়া ঘৰ সময়ো হৈছে, যাবলৈ ওলালোঁ আৰু ঘৰমুৱা হৈছোঁ সকলো। গানৰে গুঞ্জন আলোড়ন বুকুতে বান্ধি থকা জীৱন ৰ'দৰে ৰং। আৰু ইয়াতে চব ৰেডি যাবৰ বাবে। এতিয়া এইখিনিতে এখন গ্ৰুপ ফটো উঠিলে বোলে সকলোৱে, তাৰপিছত যাব ওলাইছোঁ আৰু ইয়াত। তো গাইজ আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো যদি চাই অকণমান হ'লেও ভাল লাগিল, ভিডিঅ'টোত এটা লাইক কৰিব নাপাহৰিব। আৰু চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়াৰ পৰা পুনৰ ভিডিঅ'বোৰ আনিম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ, থেংকছ ফৰ ৱাচিং।